इउनाइटेड फराम अफ एक्स एनडिएफबि मुंनि गोदान आफाद जोनोम गासै बारग' एनडिएफबिफोरा जथायै बे आफादखौ दिनै बलामगुरिनि गोरोबथा फार्माव दायो। आफादखौ दाखांनायनि उनाव आफादनि गुबै थांखिखौ खौरांगिरि मेलनि गेजेरजों उदाङै फोरमायथिनानै होयो। আজিৰ দিনটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন। আমি চিজফায়াৰৰ পিছত বিভিন্ন কাৰণত আমি চেদেলি ভেদেলি হৈ আছিলোঁ, কেইবাটাও ভাগত বিভক্ত হৈ আছিলোঁ, কিন্তু আজি আমি চুক্তি কৰাৰ পিছত প্ৰায় 2 বছৰ পিছত আমি একেলগ হৈছোঁ আৰু সংগঠিত হৈছোঁ। আমাৰ সমস্যাবিলাক আমাৰ একেলগে আমাৰ কমন সমস্যা, তো আমি যৌথভাৱে আমাৰ সমস্যাসমূহ সমাধান কৰিবলৈ কাৰণে চৰকাৰৰ ওচৰত দাবী দাবা উত্থাপন কৰিবলৈ কাৰণে আমি সংগঠনটো বনাইছোঁ। আৰু আমাৰ সংগঠন কাৰো বিৰুদ্ধে নহয়, কোনো ৰাজনৈতিক দল কোনো সংগঠনৰ বিৰুদ্ধে নহয়, কোনো জাতিৰ বিৰুদ্ধে নহয়, কোনো ধৰ্মৰ বিৰুদ্ধেও নহয়। আমাৰ সমস্যা আছে, আমাৰ সমস্যা সমাধানৰ উদ্দেশ্যে আমি সংগঠিত হৈছোঁ। আমি যিহেতু এটা বিপ্লৱী সংগঠন আছিলোঁ, সিদিনালৈকে যোৱাকালিলৈকে আমি একেলগে আছিলোঁ, কিন্তু মাজতে আমি বিভক্ত হৈছিলোঁ, কিন্তু আমাৰ অন্তৰে কৈছিলে যে আমি কেতিয়া একত্ৰিত হ'ব পাৰিম, কেতিয়া সংগঠিত হ'ব পাৰিম, সেইটোৰ অপেক্ষাত আছিলোঁ আমি। আজি আমি নথৈ সুখী নথৈ আনন্দিত হৈছোঁ। আমি সকলোৱে মানে প্ৰাক্তন NDFBৰ যিমান সদস্য আছে আমি কেন্দ্ৰীয় কমিটি হিচাপে আজি গঠন কৰি লৈছোঁ। তাৰপিছত আমি জিলা সমিতিসমূহ আমি সম্প্ৰসাৰণ কৰিবলৈ গৈ আছোঁ। বৰ্তমানৰ চৰকাৰে যে আপোনালোকৰ সমস্যা এইটো কাম কৰিব বুলি কৈ আছে, এইটো কিমান কাম কৰি আছে? আমাৰ বৰ্তমানৰ চৰকাৰ, আমি চৰকাৰ ক'বলৈ গ'লে বিটিআৰ চৰকাৰটো অসম চৰকাৰৰ অধীনতে হয়, ভাৰত চৰকাৰৰ অধীনতে হয়। কিন্তু চৰকাৰৰ যিটো মানে হয়তো সিহঁতৰ কিছুমান কিবা থাকিব পাৰে, প্ৰট'কল থাকিব পাৰে, সেইমতে সিহঁতে যিমানখিনি আগবাঢ়িব লাগিছিলে সিমানখিনি আমি আগবঢ়া দেখা নাই। গতিকে চৰকাৰৰ আমাৰ যিহেতু সমস্যা, আমি চৰকাৰক মাজে মাজে সোঁৱৰাই দিব লাগিব যে আমাৰ এইটো হৈছে, আমাক এইটো লাগে, সেইটো লাগে, কাৰণ আমাৰ সমস্যা বহুত আছে। আজিলৈকে আমাৰ বহুতো ল'ৰাই মানে যিটো নেকি পাবলগীয়া এছ গ্ৰেচিয়া হওক বা মাৰ্টিয়াছবিলাকৰ যিটো নেকি শ্বহীদ পৰিয়ালবিলাকৰ যিটো 5 লাখকৈ দিয়াৰ কথা আছিলে, সেইবিলাক হয়তো 2-4জনে পাইছে, বাকী তেনেকুৱা ধৰণৰ পোৱা নাই। তাৰ সমস্যা বহুত আছে। আৰু আমাৰ চাকৰি বাকৰিৰ কথা আছে, আমাৰ চুক্তিতে আছে যে মানে পাৰামিলিটাৰী ফ'ৰ্চ, ৰেলৱে, বেটেলিয়ন যিবিলাকৰ উপযুক্ত বয়স আছে, এডুকেশ্যন কোৱালিফিকেশ্যন আছে, সেইখিনিক ইচ্ছা কৰিলে চৰকাৰে নিযুক্তি দিব পাৰে। কিন্তু সেইবিলাক কাম আজিলৈকে আমাৰ হোৱা নাই। এনে নামকে আছে কিবা ডেম' অলপ হেৰি কৰি থৈছে, কিন্তু নিযুক্তিটো আজিলৈকে আমাৰ কোনো ল'ৰাই পোৱা নাই। তো সেইবিলাক আমাৰ সমস্যা আছে। তো সেইকাৰণে আমি আজি সংগঠিত হৈছোঁ। আৰু আগলৈ আমাৰ যিটো সংগ্ৰাম, আমি সংগ্ৰাম বুলিয়ে ক'ব লাগিব। আমি শান্তিপূৰ্ণভাৱে, গণতান্ত্ৰিক শান্তিপূৰ্ণভাৱে প্ৰয়োজন সাপেক্ষে আমাৰ সমস্যা, আমাৰ দাবী দাবা আমি উত্থাপন কৰিবলৈ কাৰণে আমি আগুৱাই যাম। আপোনালোকৰ সংগঠনৰ নাম কি দিছে? আমাৰ সংগঠনটোৰ নাম হ'ল ইউনাইটেড ফৰাম অফ এক্স NDFB বুলি আমি সংগঠনৰ নামটো দিছোঁ। আমি বড়ো ৰাইজক এইটো ইনফৰমেশ্যন দিব বিচাৰিছোঁ যে আমি এক্স NDFB হিচাপে আমি আজিৰ তাৰিখত আমি সংগঠিত হ'লোঁ, আমি ইউনাইট হ'লোঁ, আৰু ৰাইজেও সজাগ হওক আগলৈ আগবাঢ়ি যাবলৈ কাৰণে। ধন্যবাদ।